সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি মই আপোনালোকক দেখাবলৈ লৈছোঁ দেখাবলৈ মানে কি আৰু আজি এতিয়া সময় হৈছে 12:30 আৰু মই কি কৰোঁ তাকে আপোনালোকক দেখাম বুলি ভাবিছোঁ। কি কৰোঁ মানে কি এতিয়া দুপৰীয়া ভাত ৰান্ধিবলৈ হৈছে আৰু তো তাৰে মই কি বনাওঁ তাকে আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। আৰু ব্লগ বুলি ক'বলৈ কি আৰু যাবলৈ ক'তো মানে এতিয়া যিটো পৰিস্থিতি হৈছে যাবলৈ মানে বেছিকৈ ওলাই যাবলৈ ঘৰত পাৰ্মিশ্যন পোৱা নাই, সেইটো কাৰণে ঘৰতে কি বনাওঁ দেখাম। আৰু বহুত দিন হ'ল মানে ভিডিঅ' দিব পৰা নাই। একচুৱেলি মনো যোৱা নাছিলে এইকেইদিন বনাবলৈ কিবা কিবি বনাই দেখাওঁ বুলি ক'বলৈও, আৰু আজি অকণমান মন গৈছে তো সেইটো কাৰণে ভাবিছোঁ এটা ভিডিঅ'কে বনাই দিওঁ বুলি। আপোনালোকে চাই থাকক, আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু ওচৰতে থকা বেল আইকনটো দবাই দিব যাতে মই দি থকা নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে পায়। আৰু মই প্ৰথমতে ভাবিছোঁ মানে পাস্তা অলপ আছে আৰু মেগী পেকেট আছে, তাকে বনাই দেখাওঁ বুলি ভাবিছোঁ। তাৰপৰা আৰু কি বনাম দেখাম। তেনেহ'লে চাই থাকক ভিডিঅ'টো শেষলৈকে, অলপ স্কিপ নকৰিব। বলক চাওঁগে তেনেহ'লে, লেটছ গ'। আৰু মই প্ৰথমতে খাবলৈ লৈছোঁ আমলখিখিনি কাটি লৈছোঁ, তাৰপৰাহে বেলেগ বাকী খোৱা দিহা কৰিম বুলি ভাবিছোঁ। আৰু আমলখি বুলি ক'লে আৰু সকলোৰে মানে টেঙা বুলি ক'লে জিভাৰ পানী সকলোৰে পৰে, হয় নাই কওকচোন। আৰু মোৰো সেইদৰে আমলখিখিনি দেখি আৰু মানে ৰ'বই নোৱাৰিলোঁ, ফাৰ্ষ্টতে খাই লওঁ বোলো। তাৰপৰা এইখিনি মই এতিয়া বইল কৰি লৈছোঁ ভালকৈ। এয়া দেখিছে আপোনালোকে, ইয়াত মই এতিয়া মছলা চছলা একো দিয়া নাই। ফাৰ্ষ্টতে মই এইখিনি বইল কৰি লৈছোঁ, তাৰপৰা বইল কৰি এতিয়া মই এইখিনি ভাজিম। আৰু মই এতিয়া দি লৈছোঁ পাস্তা আৰু মেগীখিনি। আৰু এনেকৈ কিনে বনাই খাই পাইছোঁ বাৰু, এনেকৈ বনাই খাই পাইছোঁ তেনেকৈ লাগে। আগতে পাস্তা আৰু মেগী একেলগে বনাই খাই পোৱা নাই তেনেকৈ, সেইটো বনাই খাই চাম কেনেকুৱা লাগে। হালধি অলপ কম হ'ল, মই সেইটো কাৰণে অকণমান হালধি দি দিম আৰু বেছি নিদিওঁ, অলপ দিম। আৰু এনেকৈ কোনে বনাই খাই পাইছে মোক কমেণ্ট কৰি জনাবচোন। মইতো দি দিছোঁ অলপ, বেছি দিয়া নাই। মই আগতে তেলখিনি দি লৈছিলোঁ, আৰু ইয়াত মছলা দিয়া নাই। অকণমান এইবিলাক লগতে দিম আৰু অলপ লগত দিম দি এইখিনি যিহেতু মই বইল কৰি লৈছিলোঁ, চব সিজিলেই বাৰু, তথাপিও মানে এতিয়া তেল মাৰি অলপ এইখিনি এনেকৈ 5 মিনিট এইখিনি নমাবলৈ হৈছে, হ'লেই আৰু গেছটো একেবাৰে কমকৈ দি বনাইছোঁ মই, গেছটো বেছিকৈ দিয়া নাই। এয়া চাওক আপোনালোকে, এইখিনি হৈছে। আৰু মোৰ পাস্তা আৰু মেগী হ'ল, আৰু এয়া মই 1 কাপ গৰম পানী আৰু মেগী আৰু পাস্তা আধা বাতি লৈ লৈছোঁ। তো খাই এতিয়া মই শেৱালি ফুলখিনি বনাই ল'ম। আৰু আজি বনাম মই শেৱালি ফুল আৰু আলু। আৰু এয়া বাতি এটাত 1 বাতি বুটলি লৈছোঁ। ইমান ধুনীয়া ফুলখিনি, মানে ভাজিবলৈ মনেই যোৱা নাই। চাওকচোন কিমান ধুনীয়া শেৱালি ফুলখিনি। ৰাতি আৰু এইফালে মই শেৱালি ফুলখিনি ধুই লৈছোঁ ভালকৈ, কাৰণ মাটিত পৰি থকাটো, সেইটো কাৰণে কিবা ধূলি চুলি লাগি থাকিব, বালি চালি। আৰু চেপি লৈছোঁ এইখিনি, ভাজিম যিহেতু পানী থাকিলে মানে বেয়া হ'ব। আৰু ভালকৈ চেপি এইখিনি চব পানীখিনি মানে হালধীয়া এইখিনি চাগে খাৰটো ইয়াৰ শেৱালি ফুলৰ।
ভালকৈ ধুই লৈছোঁ। ধুই এতিয়া মই এইখিনি ভাজিম। মই কাটি লৈছোঁ আলু, দীঘলীয়াকৈ কাটি লৈছোঁ। তাৰ পৰা এইফালে পিঁয়াজ কাটি লৈছোঁ। ইয়াত লৈছোঁ নিমখ লৈছোঁ, এইফালে হালধি, আৰু এইখিনি শেৱালি ফুল ধুই লৈছিলোঁ যিহেতু, সেইটো কাৰণে এনেকুৱা হৈ গ'ল। আৰু বাকী মই একো ব্যৱহাৰ নকৰোঁ ইয়াত, বাছ ইমানেই। মই ইয়াত এতিয়া পিঁয়াজখিনি দি লৈছোঁ। তাৰ পৰা ইয়াত দিম মই আলু। দুইটা বনাইছোঁ। হালধি দি লৈছোঁ, তাৰ পৰা আলু দি দিম। আলুখিনি অলপ 10 মিনিটমান সিজিবলৈ দিম, যিহেতু আলুখিনি ৰঙচুৱা কৰিব লাগিব। তাৰ পৰা দিম আলু সিজিম। ইয়াত দি লৈছোঁ মই নিমখ অলপ, নিমখ। আৰু আলু সিজিছে, দেখিছে আপোনালোকে, অলপ বাকী আছে সিজিবলৈ। আৰু এই আলুখিনি সিজিলে দেখিছে আপোনালোকে, মই এতিয়া ইয়াত দি দিছোঁ শেৱালি ফুলখিনি আৰু নিমখ হালধি একেলগতে দি দিছোঁ। আৰু এইখিনি ভালকৈ উখনিয়াই লৈছোঁ। আৰু আপোনালোকে যদি বিচাৰে এনেকৈ বনাই খাবলৈ পাৰে, খাই বহুত ভাল লাগে। কিন্তু অলপমান বেছি নহয়, তিটিকি লাগে, অকণমান তিটিকি লাগে। মানে পিঁয়াজটো বেছিকৈ দিলে খাই বেছি ভাল লাগে। মই পিঁয়াজ বেছি দিয়া নাই, অকল ইয়াত এফাল দিছোঁ পিঁয়াজ। আৰু এইখিনি সিজিছে, দেখিছে আপোনালোকে, ইয়াত সিজিলে। আৰু মই এতিয়া এইখিনি নমাই ল'ম। মোৰ শেৱালি ফুলখিনি বনাই হ'ল, আৰু এতিয়া মই বনাব লৈছোঁ কাচকল মানে বইল কৰিবলৈ লৈছোঁ। ইয়াত দেখিছে কাচকলখিনি এনেকৈ কাটি লৈছোঁ। কাটি মানে কি, বাকলিখিনিত কটাৰীয়ে আগ কৰি লৈছোঁ। আৰু যিহেতু মই এইখিনি বইল কৰিম, সেইটো কাৰণে এনেকৈ এটা হৈছে কাচকল। আৰু মই এটা চচত লৈ লৈছোঁ আধা চচ পানী, আৰু এইখিনি ভালদৰে উতলাই কলখিনি সিজিবলৈ দিম। তাৰ পৰা মই এইখিনি বনাম পিটিকা, আৰু ইয়াৰ বাকলিটোৰ পৰা বনাম মই পিটিকা। আৰু এইফালে অলপকৈ উতল আহিছে, ইয়াত দেখিছে আপোনালোকে, কাচকলৰ খাৰখিনি এইখিনি ওলাই গৈছে কোলা। আৰু এইফালে কাচকলখিনি সিজিলে, এয়া দেখিছে সিজিলে এইখিনি, আৰু খাৰটো ওলাই গ'ল, কাচকলৰ এইখিনি ক'লা পানী। আৰু এইখিনি মই এতিয়া বাকলিখিনি এৰুৱাই ল'ম। এইটো যিহেতু মই এনেকৈ আকাক কৰি লৈছিলোঁ, এৰুৱাবলৈ বহুত সহজ হৈছে মোৰ কাৰণে এতিয়া। আৰু এইটোৰ মই বাকলিখিনি এনেকৈ এৰুৱাই ল'ম, যিহেতু একেবাৰে ওপৰ বাকলিখিনি নেখায়। এইটো দেখিছে আপোনালোকে। আৰু আপোনালোকে বইল কৰোঁতে এইখিনি নিমখ অলপ দি ল'ব। মই নিমখ দিবলৈ পাহৰি গ'লোঁ। আৰু এইখিনি গোটেইখিনি মই এতিয়া এনেকৈ বাকলি এৰুৱাই ল'ম। এইফালে লৈছোঁ মই পিঁয়াজ, সৰুকৈ কাটি লৈছোঁ, নহৰু, আদা লৈছোঁ, আৰু এইফালে নিমখ লৈছোঁ, আৰু এইফালে লৈছোঁ মান ধনিয়া পাত দুখন। মানে ধনিয়া হ'লে বেছি ভাল হয়, আৰু এতিয়া ধনিয়া ছিজন নহয় যিহেতু। এইফালে জলকীয়া লৈছোঁ 5টা। তাৰ পৰা এইফালে কলৰ বাকলি এইখিনি, আৰু কলৰ বাকলিখিনি ক'লা পৰি গৈছে, একো নাই। আৰু এনেকুৱা কলৰ বাকলিটো এনেকুৱা হয় বাৰু, ক'লা পৰেই। আৰু কোনে এনেকৈ বনাই খাই পাইছে মোক জনাবচোন আপোনালোকে, বহুত ভাল লাগে খাবলৈ। আৰু এইখিনি মই এতিয়া কলৰ বাকলিখিনি পিটিকি ল'ম, যিহেতু এইখিনি পিটিকা বনাইছোঁ। আৰু আপোনালোকে বনাই খাবলৈ পাৰে এনেকৈ, কাচকলৰ বাকলিৰ পৰা পিটিকা। বহুতে কাচকলৰ বাকলিটো পেলাই দিয়ে,
আৰু এনেকৈ খাই যাবচোন, বনাই বহুত ভাল লাগে খাবলৈ। আৰু মইতো এনেকৈ কাচকল আনিলে এনেকৈ বনাই খাওঁ, পিটিকা বনাই খাওঁ। আপোনালোকেও বনাই খাব পাৰে মোৰ দৰে মই বনাই। ইয়াত নিমখ দি লৈছোঁ আৰু ৰেড চিলি দিম অলপ, বেছি নিদিওঁ। আৰু ইয়াত দিম মছলা অলপ। এইটো কাচকল হয় আৰু কাচকল আপোনালোকে এনেকৈ বনাই খাব পাৰে। খিনি হৈ গৈছে, এয়া দেখিছে আপোনালোকে। আৰু এইফালে মোৰ শেৱালি ফুল আৰু আলু ৰেডি হৈ গ'ল। ইয়াত দেখিছে আপোনালোকে, এইখিনি শেৱালি ফুল আৰু আলু। তাৰ পৰা এইফালে আছে কাচকলৰ বাকলি পিটিকা। তাৰ পৰা আৰু এইফালে আছে কাচকল, এইখিনি পিটিকা বুলিয়ে ক'ব লাগিব আৰু। এইখিনি কাচকলৰ পিটিকা, এইফালে কাচকলৰ বাকলি আৰু এইফালে আৰু বাতি এটাত শেৱালি ফুল আৰু আলু। ৰেডি হৈ গ'ল মোৰ পিটিকা। আৰু কি বনালোঁ আপোনালোকক দেখালোঁ। সম্পূৰ্ণকৈ ভিডিঅ'টো মানে দিব নোৱাৰিলোঁ, দেখাইছোঁ তথাপিও। আৰু চাই থাকিব মোৰ ভিডিঅ'বোৰ আপোনালোকে, কি পাৰিছোঁ দেখাইছোঁ। তেনেহ'লে ইমানতে ভিডিঅ'টো শেষ কৰিছোঁ। বাই বাই।